আজি নতুন বছৰৰ তৃতীয় দিনাৰ লঞ্চ চাইক্লিং। আজিৰ লক্ষ্য 40 কিলোমিটাৰ। আজি 12 জানুৱাৰী দেওবাৰ ৰাতিপুৱা 5 বজাত উঠিছোঁ আৰু 5 বজাত উঠি পেলাই চাইক্লিং আৰম্ভ কৰিছোঁ। এতিয়া 5:30 বাজি গ'ল। ছয়বাৰী চাহ বাগিচাৰ মাজত আমি আছোঁ। অকণমান দেখুৱাইছোঁ, এন্ধাৰ হৈ আছে। আহিছে পোহৰ, ধুনীয়া ছয়বাৰী চাহ বাগিচা। আৰু এই ছয়বাৰী চাহ বাগিচাৰ মাজেৰে আমি নাইকগাঁৱলৈ যাম। নাইকগাঁৱৰ পৰা আকৌ অকণমান আগুৱাই যাম। টোটেল 40 কিলোমিটাৰ আজি চাইক্লিং কৰাৰ লক্ষ্য। ফ্ৰেণ্ডছ, আগৰ দিনৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে অচিৰেই 120 কিলোমিটাৰৰ এটা যাত্ৰা কৰিম। এই যাত্ৰাৰ যদি কোনোবাই সংগী হ'ব খোজে খুব ভাল পাম। অকলে চাইক্লিং কৰিবলৈ ভাল নালাগে, কোনোবাই লগ দিলে ভাল লাগে। 120 কিলোমিটাৰ চাইক্লিং কৰিম। 120 কিলোমিটাৰ চাইকেল চলোৱাৰ পিছত আমি নাইট হোল্ডিং কৰিম। ক'ত নাইট হোল্ডিং কৰিম, ক'ত থাকিম ৰাতিটো সবিশেষ জনোৱা হ'ব। খালি আপোনালোকে ইচ্ছা প্ৰকাশ কৰিলে হ'ল। আজিৰ এই লং চাইক্লিঙত মোৰ লগত তিলাদা সংগী দিছে। এয়া তিলাদা পিছে আহি আছে, চাইছে। একচুৱেলি আমি আজি 4:30 বজাতে উঠিছোঁ। 4:30 বজাত উঠি পেলাই এতিয়া চাইক্লিং কৰি আছোঁ। বাই বাই ফ্ৰেণ্ডছ।